সংগ্ৰামৰ এক অনন্য অধ্যায় হৈছে স্বাধীনতা সংগ্ৰামৰ আৰম্ভণিতে ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনজাতীয় লোকসকলৰ বিদ্ৰোহ। ব্ৰিটিছ চৰকাৰৰ বিভিন্ন সা-সামগ্ৰীৰ ওপৰত কৰ কাটল লগাই ভূমিৰ খাজনা বৃদ্ধি কৰি স্বাধীন চিতিয়া অসমীয়া প্ৰজাক অতিষ্ঠ কৰি তুলিছিল, যাৰ পৰিণতিত তেতিয়া বৃহত্তৰ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। খাচিয়া পাহাৰত বীৰ তীৰত সিং, গাৰো পাহাৰত ছ টগান চাংমা, জয়ন্তীয়া পাহাৰত ইউ কিয়াং নংবা, উত্তৰ কাছাৰত তুলাৰাম সেনাপতি আৰু সংবোধন ফংলো আদিয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। আনহাতে ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম সংগ্ৰাম ৰূপে খ্যাত চিপাহী বিদ্ৰোহৰ জুই 1857 চনৰ ছেপ্টেম্বৰ মাহত বংগদেশ পাৰ হৈ অসমৰ সীমাত জ্বলি উঠিছিল। সেই সময়তে মণিৰাম দেৱানে উজনি আৰু মধ্য অসমক ঠায়ে ঠায়ে ৰাইজক বিদ্ৰোহ কৰাৰ বাবে সংঘবদ্ধ কৰি প্ৰয়াস কৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পাতনি মেলিছিল। এই বিদ্ৰোহত নেতৃত্ব দিয়াৰ অভিযোগত 1858 চনৰ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। এই গোচৰত মধু মল্লিক, কমলা বৰুৱা, দ্যুতিৰাম বৰুৱা, মৰঙী খোৱা গোহাঁই, ত্ৰিনয়ন আৰু মায়াৰামক যাৱজ্জীৱন স্থানান্তৰ কৰি বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলীক যাৱজ্জীৱন কাৰাদণ্ডৰে আন্দামানৰ ফাপেকেৰে প্ৰেৰণ কৰা হৈছিল। আজি আমি সিদ্ধান্ত কৰিছো যে এই বছৰ অসমৰ 1000 জন যুৱকক আমি আন্দামানৰ সেই কাৰাগাৰলৈ যোৱাৰ বাবে প্ৰেৰণা যোগাম, তেওঁলোকে যাতে স্বাধীনতা সংগ্ৰামৰ সেই জীৱন্ত শ্বহীদসকলৰ পৰা যাতে প্ৰেৰণা লাভ কৰিব পাৰে। অসমত ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ আন এক বিশেষ অধ্যায় হ'ল কৃষক বিদ্ৰোহ। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ হস্তগত কৰা ব্ৰিটিছ চৰকাৰে 1833 চনত আহোম শাসনৰ পৰা চলি থকা পাইক প্ৰথা উঠাই দি নগদ ধনেৰে ৰাজহ আদায় দিয়াৰ ৰায়তী ব্যৱস্থা প্ৰচলন কৰে। ইয়াৰ প্ৰতিবাদত 1861 চনত ফুলগুৰিত কৃষকসকলে বিদ্ৰোহ কৰে। এই বিদ্ৰোহৰ পৰিণতিত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সিংগাৰক কৃষকসকলে হত্যা কৰি কলং নদীত উটুৱাই দিছিল। তাৰ পিছত আৰম্ভ হৈছিল পথৰুঘাটৰ ৰাইজমেল। 1893-94 চনত ৰঙিয়া, লাচিমা, নলবাৰী, বৰমা, বজালী, বৰভাগ, সৰ্থেবাৰী, সৰুক্ষেত্ৰী, চিপাঝাৰ, বিয়াপাৰা, বৰদলগুৰি, দাহি, পাটিদৰং, আমচকলি আদি স্থানত ৰাইজমেল অনুষ্ঠিত হয়। ৰঙিয়াত ৰাইজমেলত প্ৰতিবাদী ৰূপ লৈছিল বৰলীয়া নদীৰ পাৰত বহা চমুখা ঘাট মেলৰ মাজেৰে। বাৰাহাটী, পাল্লা, দুদলাং, চমুখা, বাহাৰঘাট, লকৰপাৰা, ধুহি, খানেকুচি, লমা, চটমা, বৰখলা গাঁৱৰ কৃষকে ইংৰাজৰ বৰ্ধিত খাজনা নিদিবলৈ সিদ্ধান্ত লৈছিল। 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ সংগঠিত হয়। ৰাজ্যৰ সংগঠিত কৃষকৰ বিৰুদ্ধে ব্ৰিটিছৰ ধাৰাসাৰ গুলীবৰ্ষণত শতাধিক লোকৰ মৃত্যু হয়, কিন্তু এই মৃত্যুৱে স্বাধীনতা পিপাসী ৰাইজৰ মনত ব্ৰিটিছ বিৰোধী চেতনাৰ সৃষ্টি কৰিছিল। ব্ৰিটিছ শাসন কালত সমগ্ৰ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা অসহযোগ আন্দোলনে উত্তাৱল কৰি তুলিছিল। 1920 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত অসম প্ৰাদেশিক কংগ্ৰেছৰ জন্ম হয় আৰু 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে স্বাধীনতা আন্দোলন অধিক তীব্ৰতৰ কৰি তোলে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা, দেশপ্ৰেমিক কুলধৰ চলিহা প্ৰমুখ্যে কেইজনমান নেতাই ওকালতি পৰিত্যাগ কৰি এই আন্দোলনত জঁপিয়াই পৰিছিল। ইয়াৰ কেইমাহমান পিছত দেশভক্ত তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ প্ৰমুখ্যে আন এদল বিশিষ্ট লোকেও এই আন্দোলনত নামি পৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এক নিৰ্ণায়ক যুগ আছিল 42ৰ গণবিপ্লৱ। অসমত এই বিপ্লৱৰ অগ্নিয়ে সৰ্বস্তৰৰ জনতাক উদ্বেলিত কৰি তুলিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাপেৰে নিগৰিত হৈছিল। 42ৰ পুৱা জ্বলিলে তেজ বৰণীয়া জুই, ক্ষুব্ধ জনদেৱতা জাগিলে ধৰ্ষিতা দলিত আত্মা জীৱা আছিল শুই।
বিজুলী প্লাবনে বিয়পি পৰিলে সেনানীৰ আহ্বান, পূৰবে পশ্চিমে ৰজন জনালে অগ্নি কবিৰ গান, তই কৰিব লাগিব অগ্নিস্থান, সাজু হ নৱজোৱান। গান্ধীজীৰ কৰিম অথবা মৰিম বাণীৰে উদ্বুদ্ধ হৈ দেশবাসীৰ লগতে অসমবাসীয়েও ব্ৰিটিছ শাসন উভৰাবলৈ ওলাই আহিছিল 42ৰ গণবিপ্লৱত। 9 আগষ্টৰ দিনটোত বিষ্ণুৰাম মেধি, হৰিকৃষ্ণ দাস, দেৱেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, বিজয় চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে অসম বিধানসভাৰ সকলো কংগ্ৰেছী সদস্যক গ্ৰেপ্তাৰ কৰি এই আন্দোলনটোক মষিমূৰ কৰিবলৈ ব্ৰিটিছে চেষ্টা কৰিছিল। কিছুদিন পিছত মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীকো গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত কাৰাৰুদ্ধ কৰা হৈছিল। এই আন্দোলনত অংশ লৈ আপোচবিহীন স্থিতি আৰু অফুৰন্ত সাহসেৰে স্বাধীনতা সংগ্ৰামক এক বিশেষ গতি প্ৰদান কৰিছিল কুশল কোঁৱৰে। সৰু পথাৰত ৰেল বগৰোৱা এক ঘটনাৰ সৈতে জড়িত কৰি ব্ৰিটিছে তেওঁক 1942 চনৰ 3 নৱেম্বৰত গ্ৰেপ্তাৰ কৰি যোৰহাট কাৰাগাৰত পৰৱৰ্তী সময়ত ফাঁচি দিছিল। এই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। 42ৰ গণ আন্দোলনত ব্যাপক প্ৰতিবাদ অসমত প্ৰথম আৰম্ভ হৈছিল নগাঁও জিলাত। বেবেজিয়াৰ আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম বৰা। জোঙাল বলহৰ ওচৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈ। বাৰপুজীয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈ শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী, লক্ষীনাথ হাজৰিকা, ঠগীৰাম সুত আৰু বলোৰাম সুত। গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰি শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কাৰ্যসূচীলৈ অংশগ্ৰহণ কৰিবলৈ আহি ব্ৰিটিছৰ গুলীচালনাত মৃত্যু হৈছিল মনবৰনাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰ বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খুহুলী দেৱী, মংগল কুৰ্কুমী, পদুমী গগৈ আদিয়ে। বজালীত পুলিচৰ গুলীত নিহত হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম ঘোষ। এই বীৰ শ্বহীদসকলৰ উপৰিও স্বাধীনতা সংগ্ৰামী হেমচন্দ্ৰ বৰুৱা, অমীয় কুমাৰ দাস, পুষ্পলতা দাস, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী, অম্বিকাগিৰি ৰায়চৌধুৰী, তীৰ্থনাথ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, বেণুধৰ শৰ্মা, লক্ষ্যধৰ চৌধুৰী, ভীমবৰ দেউৰী, বিপ্লৱী শংকৰ বৰুৱা, সোণাৰাম চুতীয়া আৰু বাবু ছবিলাল উপাধ্যায়ৰ লগতে সহস্ৰজনৰ অক্লান্ত শ্ৰম, সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভ কৰাৰ পিছতেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত আধুনিক অসমৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কিন্তু সেই সময়তে 1950 চনৰ বলিয়া ভূঁইকঁপ, দেশ বিভাজনৰ ফলত অসমৰ যাতায়াত ব্যৱস্থাৰ বিধ্বংস আৰু স্বাধীনতাৰ পূৰ্বে ভয়াৱহ ৰূপ লোৱা প্ৰব্ৰজন আদিয়ে অসমখনক অস্থিৰ কৰি তুলিছিল। তাৰ পৰৱৰ্তী সময়তো অসমত বিদেশী বহিষ্কাৰ আন্দোলন, বিভিন্ন ধৰণৰ সংগ্ৰামী আন্দোলন আৰু এক প্ৰকাৰ ক'ব গ'লে হিংসাত্মক আন্দোলনসমূহে আধুনিক অসমৰ নিৰ্মাণত এক প্ৰচণ্ড বাধাৰ সৃষ্টি কৰিছিল। কিন্তু তাত সত্ত্বেও যোৱা 75 বছৰত আমাৰ অসমখনে বিকাশৰ অনিৰুদ্ধ গতিৰে আগবাঢ়িলে। যোৱা 75 বছৰত ভাৰতত এনে এখন ৰাজ্য নাই যিখন ৰাজ্যই একেলগে সন্ত্ৰাসবাদকো সন্মুখীন হৈছে, একেলগে বান সমস্যাৰো সন্মুখীন হৈছে, একেৰাহে বিভিন্ন আন্দোলনৰ সন্মুখীন হৈছে, পাৰ্টিশ্যনৰ ফলত যাতায়াত ব্যৱস্থা বিধ্বস্ত হৈছে, বৰ ভূঁইকঁপে আমাৰ অৰ্থনীতি ধ্বংস কৰিছে। কিন্তু তাৰ পিছতো অসমীয়া জাতি আৰু অসমবাসীয়ে উন্নয়নৰ পথলৈ আগবাঢ়িছে। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে অসমখনে যোৱা কেইটামান বছৰত শান্তিৰ এক নতুন দ্বীপলৈ আমাৰ ৰাজ্যখন পৰিগণিত হৈছে। অসমৰ মুঠ ঘৰুৱা উৎপাদন 5 লাখ কোটি টকাকো অতিক্ৰম কৰিবলৈ আজি ধাৱমান হৈছে। আমাৰ ৰাজ্যখনত উন্নয়ন আৰু
পৰিৱৰ্তনৰ এক নতুন যুগৰ সৃষ্টি হৈছে। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ এই ৭৫ বছৰৰ অমৃত মহোৎসৱত আমি আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰি তুলিব লাগিব। মই মনত পেলাম, পৰম বৈভৱন্নে তুমে তৎ স্বৰাশ্ৰম সমৰ্থা ভৱৰ্থা শিশাতে ভীষম। জননী জন্মভূমি পৰম বৈভৱৰ উচ্চতম শিখৰলৈ লৈ যোৱাৰ সংকল্প। ভাৰতবৰ্ষখনক পৰম বৈভৱৰ উচ্চতম শিখৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫টা বছৰ অমৃত কাল ৰূপে পালন কৰিবলৈ অসমৰ ৰাইজক, ভাৰতবাসী ৰাইজক আহ্বান জনাইছে। আজি আমি স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰাৰ ঠিক লগে লগে আমাৰ ৰাষ্ট্ৰৰ অমৃতকাল আৰম্ভ হ'ল। আমি বিশ্বাস কৰোঁ যে অনাগত ২৫টা বছৰত আমি প্ৰতিজনেই সমৰ্পণৰ মনোভাৱেৰে কাম কৰিম আৰু আমাৰ ৰাষ্ট্ৰখনক পৰম বৈভৱৰ উচ্চতম শিখৰলৈ লৈ যাম আৰু আমাৰ ৰাজ্যবাসীক, আমাৰ অসমখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে আমি এক নতুন শিখৰলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ এই অমৃত মহোৎসৱত স্বাধীনতাৰ তিৰংগ পতাকা উত্তোলন কৰাৰ পুণ্য ভাগ আপোনালোকে মোৰ ওপৰত সমৰ্পণ কৰিছিলে। যোৱা এটা বছৰত ৰাজ্যখনক আগুৱাই লৈ যাবৰ বাবে আমি নতুন দিনৰ নতুন সপোন ৰচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই গৈছো। ৰাজ্যখনে বান পৰিস্থিতিৰ সন্মুখীন হৈছে। সেই বান পৰিস্থিতিৰ মাজতো আমি ৰাইজৰ লগত থিয় হৈছো আৰু অসমবাসী ৰাইজে বানপীড়িত ৰাইজক পুনৰ এবাৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিবলৈ প্ৰেৰণা যোগাইছে। আজি এই স্বাধীনতা দিৱসৰ পবিত্ৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ বান আক্ৰান্ত ৰাইজৰ ওচৰত পুনৰ এবাৰ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু তেখেতসকলৰ লগত থিয় হৈ থকাৰ সংকল্প আকৌ এবাৰ আমি এই মঞ্চৰ পৰাই ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা এটা বছৰত অসমৰ জাতীয় জীৱনলৈ উন্নয়নৰ নতুন প্ৰবাহ আমি দেখিবলৈ পালো। মিছন বসুন্ধৰাৰ মাজেৰে ৭ লাখ লোকৰ ভূমি সমস্যা সমাধান হ'ল। মিছন সদ্ভাৱনাৰ জৰিয়তে অসমৰ চৰকাৰী কাৰ্যালয়ত জমা হৈ থকা নথি পত্ৰবোৰে প্ৰাণ পালে, জীৱন পালে, হাজাৰজনৰ সমস্যাৰ সমাধান হ'ল। মিছন ভূমিপুত্ৰৰ জৰিয়তে অসমৰ জনজাতীয় লোকসকলে তেওঁলোকৰ স্ব অধিকাৰ আৰু গৰিমা উভতাই পালে। বড়ো চুক্তি, কাৰ্বি চুক্তিৰ জৰিয়তে শান্তিৰ এক নতুন সৌধ নিৰ্মাণ কৰা হ'ল। ডিজিটাইজেশ্যনৰ এক সম্পূৰ্ণ সংকল্পৰে আজি অসমৰ প্ৰশাসন ব্যৱস্থাক ৰাইজৰ কাষলৈ ওচৰ চপাই লৈ যোৱাৰ এক নতুন আমি প্ৰাণ দিবলৈ আমি আৰম্ভ কৰিলো। আজি অসমৰ পৰিবহণ বিভাগেই হওক, নিয়োগ বিনিময় কেন্দ্ৰতে হওক, RTPS পৰ্টেলেই হওক, ইজ অফ ডুইং বিজনেছ পৰ্টেলেই হওক, প্ৰতিটো দিশতে আমি ডিজিটেল আৰ্কিটেকচাৰৰ জৰিয়তে জনতাক নিজৰ পদূলিতে সেৱা আগবঢ়োৱাৰ সংকল্পৰে আমি ধাৱমান হৈছো। প্ৰথমবাৰৰ বাবে অসমৰ কৃষকৰ পৰা সমৰ্থিত মূল্যত ধান ক্ৰয় কৰি অসমৰ কৃষি অৰ্থনীতিত আমাৰ চৰকাৰখনে এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে। অৰুণোদয়ৰ দৰে আঁচনিক আৰু অধিক জনব্যাপী আৰু সৰ্বগ্ৰাসী কৰি তোলাৰ সিদ্ধান্তই অসমৰ দৰিদ্ৰজনক আত্মবিশ্বাসৰ নতুন বিশ্বাসেৰে বান্ধি তুলিলে। ৩,০০০ মেগাৱাট সৌৰ শক্তিৰ উৎপাদনেৰে বিদ্যুতৰ চাহিদা পূৰণৰ সংকল্পই অসমক আধুনিক ৰাজ্যবিলাকৰ স্থানলৈ আগুৱাই লৈ গ'ল। আজি আমি অসমখনত মাছেই হওক, গাখীৰেই হওক, কণীয়েই হওক, সকলো ক্ষেত্ৰতে আমি আত্মনিৰ্ভৰশীল হোৱাৰ পথত আমি আগবাঢ়িছো। অসম মালা পকীপথ নিৰ্মাণ যোজনা আঁচনিৰ জৰিয়তে অসমত প্ৰায় 10,000 কিলোমিটাৰ পকী পথ নিৰ্মাণৰ সংকল্পৰে আজি আমি ধাৱমান হৈছো। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ ওপৰত নিৰ্মাণ কৰা নতুন দলঙেই হওক,
কলীয়া ভোবৰাৰ ওপৰত সম্পূৰ্ণ হোৱা নতুন দলঙেই হওক, মাজুলীৰ ওপৰত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক, পলাশবাৰী শুৱালকুছিৰ ওপৰত হ'বলগীয়া দলঙেই হওক, গুৱাহাটী খামৰি ৰিং ৰোড নিৰ্মাণেৰে নাৰেংগী কুৰুৱাৰ ওপৰত নতুন ব্ৰহ্মপুত্ৰৰ দলঙেই হওক, কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড কৰিডৰেই হওক, বা 24খন মেডিকেল কলেজৰ সপোনেই হওক, বা 16খন বিশ্ববিদ্যালয়ৰ সপোনেই হওক, আজি আমি স্বাধীনতাৰ অমৃত মহোৎসৱত এখন নতুন অসম নিৰ্মাণ কৰাৰ বিদ্যুৎ গতিৰে আজি আমি আগুৱাই গৈছো। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰতৰ আঁচনিয়ে আজি 27 লাখ দৰিদ্ৰ লোকক ইউনিভাৰ্চেল হেল্থ কেয়াৰ অৰ্থাৎ 5 লাখ পৰ্যন্ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা দিয়ে। আজি স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি সংকল্প লৈছো যে এই বছৰতে এই প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ আঁচনি আমি অসমৰ প্ৰতিগৰাকী যাৰে হাতত ৰেচন কাৰ্ড আছে তেনেকুৱা 58 লাখ পৰিয়াললৈ সম্প্ৰসাৰিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ইউনিভাৰ্চেল হেল্থ কেয়াৰৰ ক্ষেত্ৰত অসমখন এখন উজ্জ্বল চানেকি হৈ পৰিব। অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে। 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলো। 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছো আৰু 10,000 চাকৰি আমি ছেপ্টেম্বৰ মাহত দিম। সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব। অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই। আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমখনক এখন আধুনিক, এখন শক্তিশালী অৰ্থনৈতিক বুনিয়াদেৰে নিৰ্মিত মহান ৰাজ্যলৈ আমি লৈ যাব বিচাৰিছো। অসমখনক কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল কৰি তুলিব খুজিছো। উদ্যোগৰ ক্ষেত্ৰত আমি ইণ্ডাষ্ট্ৰী 4.0 আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হওক, ইণ্ডাষ্ট্ৰী 4 হওক, ৰবটিক্সে হওক, ড্ৰোন টেকনলজিয়ে হওক, আজি নতুন নতুন টেকনলজিৰ শিক্ষাৰে আমি আমাৰ জাতিটোক জিলিকাই তুলিব খুজিছো। শিক্ষাৰ ক্ষেত্ৰত আজি আমি এটা নতুন আঁচনি হাতত ল'ব খুজিছো। অসমত 4,000 হাই স্কুল আছে, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে। এই হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত অহা বছৰৰ পৰা অসমীয়াৰ লগতে সমান্তৰালভাৱে ইংৰাজী পাঠ্যক্ৰমো আৰম্ভ হ'ব। ইয়াত যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ বাধা হৈ নপৰে তাৰ বাবে অসমৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুনৰ নিৰ্মাণ কৰাৰ বাবে আজিৰ এই পবিত্ৰ মুহূৰ্তত মই 10,000 কোটি টকাৰ এক নতুন আঁচনিৰ কথা উল্লেখ কৰিছো। এই 10,000 কোটি টকা ব্যয়েৰে অসমৰ প্ৰতিখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত আমি আধুনিক শিক্ষাৰ পূৰ্ণতা প্ৰাপ্তিৰ লক্ষ্যৰে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণৰ ক্ষেত্ৰত আগুৱাই লৈ যাম। শক্তিৰ ক্ষেত্ৰত আমি সোলাৰ পাৱাৰ, গ্ৰীণ পাৱাৰেৰে আমি সমৃদ্ধ হ'ব খুজিছো। 2035 চনৰ ভিতৰত অসমে যাতে গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত, সোলাৰ পাৱাৰৰ ক্ষেত্ৰত এক মহাশক্তিত পৰিণত হয় তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক কেইটামান কথা অনুৰোধ কৰিম। আমি অসমখনক উন্নয়নৰ পথলৈ লৈ গৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অষ্টলক্ষ্মীৰে আমাৰ উত্তৰ পূৰ্বক বিভূষিত কৰি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবলৈ উদাৰভাৱে সাহায্য আগবঢ়াইছে। ৰাষ্ট্ৰীয় ঘাইপথে হওক, উৰাজাহাজে হওক,
ৰেলৱে পথে হওক, আজি উত্তৰ পূৰ্বৰ দূৰ দূৰ সীমালৈ আজি কানেক্টিভিটি আৰম্ভ হৈছে। ট্ৰেন্সফৰমেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন, এই নীতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগুৱাই গৈছে। কিন্তু এটা কথা মই আপোনালোকক অনুৰোধ কৰিম যে যিখন ৰাজ্যতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰোঁ, আমি মেডিকেল কলেজ বনাব পাৰোঁ, আমি ৰাস্তা বনাব পাৰোঁ, কিন্তু যিখন ৰাজ্যত মানৱীয় প্ৰমূল্য নাথাকে সেইখন ৰাজ্য সুস্থ শৰীৰ কিন্তু আত্মাবিহীন হৈ পৰে। মানৱীয় প্ৰমূল্য অবিহনে আমাৰ দেশ আৰু আমাৰ জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে। যোৱা কেইটামান মাহত আমি আমাৰ ৰাজ্যখনত মানৱীয় প্ৰমূল্যৰ নতুন নতুন প্ৰত্যাহ্বান আমি দেখা পাইছোঁ। এই মুহূৰ্তত মই মাত্ৰ শৈলধৰ ৰাজখোৱাই লিখা জননী কবিতাত তেওঁ কি ধৰণে মাতৃ বন্দনা কৰিছিল তাক উল্লেখ কৰিব খুজিছোঁ। কেঁচুৱা কালৰে পৰা বুকুত সোমাই যিজনে তুলিলে মোক অমৃত খুৱাই, যাৰ পৰা দেখা পালো ধুনীয়া সংসাৰ, সিহেন মাতৃক কৰোঁ শত নমস্কাৰ। শ্ৰদ্ধাৰ ৰাইজ, যিখন দেশত জ্যেষ্ঠ নাগৰিকৰ সন্মান নাই, যিখন দেশত পিতৃ মাতৃক সন্তানে প্ৰতিপালন নকৰে, যিখন দেশত সন্তানে পিতৃ মাতৃক অৱহেলা কৰে, সেইখন সমাজ আমি কেতিয়াও আগুৱাই লৈ যাব নোৱাৰো। স্বাধীনতাৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ, এই পবিত্ৰ তিৰংগাৰ পতাকাৰ তলত থিয় হৈ মই অসমবাসী ৰাইজক অনুৰোধ কৰিম, আমি অসমখনক মানৱীয় প্ৰমূল্যৰে ইমান শক্তিশালী কৰি তুলিব লাগে যাতে আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে জীৱনৰ শেষ কালত সন্তানসকলৰ পৰা প্ৰতিপালন পাবলৈ সক্ষম হয়। যোৱা বছৰ স্বাধীনতা দিৱসৰ এই মঞ্চত থিয় হৈ আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ চৰকাৰী কৰ্মচাৰীসকলক আমি 3 দিনকৈ ছুটি দিম যাতে তেওঁলোকে পিতৃ মাতৃৰ লগত সময় কটাব পাৰে। এইবাৰো আমি সিদ্ধান্ত লৈছোঁ যে চৰকাৰী কৰ্মচাৰীসকলক এইবাৰো আমি জানুৱাৰী মাহত 3 দিনকৈ ছুটি দিম যাতে তেওঁলোকে পিতৃ মাতৃক পৰ্যটনৰ স্থল, তীৰ্থস্থান আদিলৈকে লৈ যাব পাৰে। মই অসমৰ বেচৰকাৰী খণ্ডৰ সকলো প্ৰতিষ্ঠানকে এনেধৰণৰ সুবিধা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ বাবেও আগবঢ়াবলৈ মই আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, আমাৰ বাবে দ্বিতীয় দায়িত্ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ সমগ্ৰ ৰাজ্যখনতে জল সংৰক্ষণৰ বাবে আমি প্ৰতিখন জিলাত ৭৫টাকৈ অমৃত পুখুৰী, অমৃত সৰোবৰ আমি নিৰ্মাণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানক সন্মতি জনাই, সঁহাৰি জনাই আমাৰ ৰাজ্যখনত অমৃত পুখুৰী নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি ৩.৫ কোটি লোকেৰে সমৃদ্ধ এখন ৰাজ্য, এই স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত আমি যদি সকলোৱে এডাল কৰি যদি গছ ৰোপণ কৰোঁ, অসমত ৩.৫ কোটি নতুন গছ জন্ম হ'ব, যাক আমি অমৃত বৃক্ষ বুলি ক'ম। এই অমৃত মহোৎসৱৰ সময়ত প্ৰতিগৰাকী অসমবাসীয়ে এডাল কৰি গছ ৰোপণ কৰক, গছডালক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰক আৰু গ্ল'বেল ৱাৰ্মিঙৰ বিৰুদ্ধে যুঁজ দিয়ক। মই অসমবাসী ৰাইজক অমৃত বৃক্ষৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুৰোধ জনাম। শ্ৰদ্ধাৰ ৰাইজ, সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, শিশুসকল হ'ল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি। মানৱ সত্তাত নিহিত হৈ থকা মূল্যৱান গুণ ৰাশি বিকশিত কৰিবলৈ তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষিত কৰি তুলিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, শিশুসকলৰ বাবে আজি আমাৰ ৰাজ্যখনত চাৰিওফালে অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈছে। এই অংগনবাদী কেন্দ্ৰসমূহত চৰকাৰে শিক্ষক দিয়ে, চৰকাৰে নিউট্ৰিচিয়াছ ফুডৰ ব্যৱস্থা কৰে, কিন্তু তাৰ উপৰিও এই অংগনবাদী কেন্দ্ৰসমূহ ৰাইজৰ আন্দোলন হ'ব লাগিব। মই অসমবাসী ৰাইজক আহ্বান জনাম, আমি প্ৰতিজন ব্যৱসায়ীয়ে একোটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰিব পাৰোঁ নেকি? আমাৰ চৰকাৰী চাকৰিয়ালজনে
নিজৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰটোক এডপ্ট কৰিব পাৰে নেকি? কলেজ এখনে 2টা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰিব পাৰে নেকি? আমাৰ জন্মদিনৰ দিনাখন আমি অংগনবাদী কেন্দ্ৰলৈ গৈ ল'ৰা ছোৱালীক 2টা খেলনা উপহাৰ দিব পাৰো নেকি? আমাৰ চেষ্টা হ'ব লাগিব এই বছৰটোত আমি যাতে আমাৰ অংগনবাদী কেন্দ্ৰসমূহ এডপ্ট কৰিব পাৰো আৰু অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে আমি অসমৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি গঢ় দিব পাৰো, আমি নিৰ্মাণ কৰিব পাৰো। প্ৰতিজন সফল ব্যক্তিয়ে একোটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰক। তাৰ বাবে এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আপোনালোকক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ গাঁওসমূহ সংস্কৃতি আৰু অৰ্থনীতি উভয়ৰে পীঠস্থান। আমি যেতিয়া নগৰলৈ আহোঁ, আমি আমাৰ গাঁওখনক পাহৰি যাওঁ। মই অসমবাসী ৰাইজক, বিশেষকৈ নগৰত থকা ৰাইজক আহ্বান জনাম যে বছৰত এসপ্তাহ হ'লেও নিজৰ গাঁওখনলৈ উভতি যাওক। নিজৰ ল'ৰা ছোৱালীক গাঁওখনলৈ লৈ যাওক, মানৱীয় প্ৰমূল্য শিকিব। ল'ৰা ছোৱালীয়ে গাঁৱৰ সেউজীয়া পৰিৱেশত অসমখনক ভাল পাবলৈ শিকিব। আৰু মই অসমৰ প্ৰত্যেকখন গাঁওখনৰ জন্মদিন বা ভিলেজ ডে অবজাৰ্ভ কৰিবলৈ অনুৰোধ জনাম, যাতে সেই গাঁওখনৰ জন্মদিনটোত সমগ্ৰ অসমতে বাস কৰা সেই গাঁওখনৰ ৰাইজ সেই গাঁওখনলৈ উভতি যাব পাৰে। 3টা দিন যাতে গাঁৱৰ নান্দনিক পৰিৱেশৰ মাজত থাকি আমাৰ যি ৰুট বা আমি মূলৰ লগত আমাৰ হেৰাই যোৱা সম্পৰ্কক আমি পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অৰ্গেনিক ফাৰ্মিং আমাৰ বাবে বাই ডিফল্ট এক মহা অস্ত্ৰ। যোৱা কেইদিনমানত আমি দেখিছোঁ অসমৰ আনাৰস গৈ ডুবাই পাইছেগৈ, তেজপুৰৰ লেচুৱে লণ্ডনৰ বজাৰ পাইছেগৈ, কাৰ্বি আলঙৰ জিঞ্জাৰে আজি বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মই আপোনালোকক আহ্বান জনাম যে ৰাসায়নিক খেতিৰ লগে লগে অসমৰ কৃষকসকলে যাতে নেচাৰেল ফাৰ্মিং বা অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত গুৰুত্ব দিয়ে, তাৰ বাবে মই সকলোকে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, মই এটা সৰু উদাহৰণ দিম। মই স্বাস্থ্য মন্ত্ৰী আছিলোঁ, মেডিকেল কলেজত যাওঁ, ৰাইজক দেখা পাওঁ সদায় ডায়েবেটিছ, সদায় লিভাৰৰ বেমাৰ, সদায় কলেষ্ট্ৰলৰ বেমাৰ। হস্পিটালত গৈ আমি চিকিৎসালৈ আন এটা বেমাৰ আমি আমন্ত্ৰণ কৰোঁ। ডিব্ৰুগড়ত কেঞ্চাৰ হস্পিটাল উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে মই এই হস্পিটালখন উদ্বোধন কৰিছোঁ, কিন্তু মই বিচাৰিছোঁ ইয়াত যাতে কোনো মানুহ চিকিৎসা ল'বৰ বাবে নাহে, অৰ্থাৎ প্ৰত্যেকজন মানুহ যাতে নিৰোগী হৈ থাকে। মই ৰাইজক সৰু এটা আহ্বান জনাম, সকলোৱে যেন প্ৰাত ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণ, মৰ্ণিং ৱাক আৰু ইভিনিং ৱাক যাতে আপোনালোকে নিশ্চিতভাৱে কৰে, কাৰণ নিৰোগী স্বাস্থ্যৰ অধিকাৰী ব্যক্তিয়েহে স্বাধীনতাৰ অমৃত কালত আমাৰ দেশখনক পৰম বৈভৱৰ উচ্চতম শিখৰলৈ লৈ যাব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক আৰু এটা বিশেষ কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিম। যোৱা কেইটামান দিনত, বিশেষকৈ 3 দিন আগত মই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ এখন ভিতৰুৱা গাঁৱলৈ গৈছিলোঁ। উদ্দেশ্য আছিল দৰঙৰ ধোলাত অঞ্জলি তিৰু নামৰ এগৰাকী বন কৰা ছোৱালীৰ হত্যা, পৰৱৰ্তী সময়ত আৰক্ষীৰ গাফিলতি, তাক তদন্ত কৰিবলৈ, সৰজমিন তদন্ত কৰিবলৈ মই ঢেকিয়াজুলিৰ গাঁৱলৈ গৈছিলোঁ। সেই গাঁৱত যোৱাৰ পিছত মই শুনিছিলোঁ যে কি ধৰণে 13 বছৰীয়া বন কৰা ছোৱালীজনীক মালিকে অত্যাচাৰ কৰিছিল। মালিক মানে যাৰ ঘৰত ছোৱালীজনীক কাম কৰিবলৈ লৈ যোৱা হৈছিল। তাইৰ ডিঙিত আঘাতৰ চিন আছিল, চকু উখহি আছিল। পুলিচে যি তদন্ত কৰিছিল নকৰিছিল সেয়া বেলেগ কথা, কিন্তু মই অসমৰ ৰাইজক অনুৰোধ কৰিম, সেই কাম কৰিবলৈ অহা ছোৱালীজনী মোৰ ছোৱালীজনীয়ে নহয় জানো? আজি আমাৰ ৰাজ্যবাসীয়ে মনত ৰাখিব লাগিব যে কাৰোবাৰ ঘৰত যদি আমি বন কৰা ছোৱালী আনো,
সেই ছোৱালীজনী সেই ল'ৰাটোৱেও মোৰ ল'ৰা আৰু ছোৱালীয়ে যি মৰম পাই ঘৰখনত সেই মৰম আমি দিব পাৰিব লাগিব। শিশু শ্ৰমিক আমি নাৰাখো। 14 বছৰৰ ওপৰত যদি কাৰোবাক আমি ৰাখো, সেই ছোৱালীজনী সেই ল'ৰাজনী শোষণৰ বলি হ'ব নোৱাৰে। বৰঞ্চ মোৰ ল'ৰাজন মোৰ ছোৱালীজন যিখন স্কুলত পঢ়িব, সেই একেখন স্কুলতে সেই বন কৰা ছোৱালী আৰু ল'ৰাজনক পঢ়াবলৈও মোৰ শক্তি আৰু সাহস থাকিব লাগিব। একে 14 বছৰীয়া ছোৱালী স্কুললৈ যাব আৰু আনজনী 14 বছৰীয়া ছোৱালীয়ে ঘৰত বাচন ধুব, তেনেকুৱা এখন সমাজ আমাক নালাগে। তেনেকুৱা এখন সমাজে এটা উন্নত জাতি, আধুনিক জাতিৰ নিৰ্মাণ নকৰে। মই আজি অসমবাসী ৰাইজক স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই সুন্দৰ দিনটোত অনুৰোধ কৰিম, মই হাতজোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন ঘৰত কাম কৰিবলৈ লৈ অহা ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম দিয়ে। আপোনালোকে যেন ঘৰত কাম কৰিবলৈ লৈ অহা ল'ৰাজনক শিক্ষাৰে অলংকিত কৰে, শিক্ষাৰে বিভূষিত কৰে। আপোনালোকে সেই পিতৃ মাতৃৰ দুৰ্দশা আৰু দৰিদ্ৰতাক সন্মান কৰিব। সেই দুৰ্দশা আৰু দৰিদ্ৰতাক সন্মান কৰি তেওঁলোকৰ শিশুজনকো, তেওঁলোকৰ সন্তানজনকো মানৱ সম্পদ ৰূপে নিৰ্মাণ কৰিব। চৰকাৰ কঠোৰ হ'ব। চৰকাৰে ইয়াৰ বাবে স্পেচিয়েল আইন আনিব। যিকোনো 14 বছৰীয়া ছোৱালীৰ মৃত্যু, হেঙিং আদি ঘটনাৰ সৈতে যুঁজিবলৈ আৰু তাৰ শাস্তি ফাঁচীলৈকে ৰূপান্তৰ কৰিবৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰিব। কিন্তু চৰকাৰৰ আইনৰ সংশোধনৰ লগে লগে ই এক সামাজিক আন্দোলনলৈও ৰূপান্তৰ হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত আমি দেখা পাইছো যে অসমৰ চৰকাৰী কাৰ্যালয়বিলাকত দুৰ্নীতিৰ অভিযোগত মানুহে টকা লৈ থাকোঁতে হাতে লোটে ধৰাত পৰিছে। কিহৰ টকা? কাৰোবাৰ পেঞ্চনৰ টকা, কাৰোবাৰ অনুজ্ঞাপত্ৰৰ টকা, কাৰোবাৰ ৰেচনৰ টকা। যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে মানুহক শোষণ কৰে, যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিটো কথাতে ধন দাবী কৰে, সেইখন অসম জ্যোতিপ্ৰসাদৰ কল্পনাৰ অসম নহয়। সেইখন অসম বিষ্ণুপ্ৰসাদৰ কল্পনাৰ অসম নহয়। সেইখন অসম গোপীনাথ বৰদলৈৰ কল্পনাৰ অসম নহয়। সেইখন অসম বিষ্ণুৰাম মেধিৰ কল্পনাৰ অসম নহয়। মই অসমৰ চৰকাৰী কৰ্মচাৰীসকলক সততা, ন্যায় আৰু সামাজিক ন্যায়ৰ এক প্ৰতিমূৰ্তি হ'বলৈ এই তিৰংগ পতাকাৰ তলৰ পৰাই মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। যোৱা কেইটামান দিন আগত আমি টেলিভিশ্যনত দেখা পাইছিলো যে এগৰাকী ব্যক্তিয়ে তথাকথিত, যাক মই স্বীকাৰ নকৰো, আন এটা সম্প্ৰদায়ৰ ছোৱালী এজনীক 20 বছৰ আগত বিয়া কৰোৱাৰ বাবে ব্যক্তিজনৰ যেতিয়া মৃত্যু হ'ল, সেই মৃতদেহ চুবলৈ, সংস্কাৰ কৰিবলৈ গাঁৱৰ ৰাইজ ওলাই নাহিল। শ্ৰদ্ধাৰ ৰাইজ, আমি সেইখন অসমত বাস কৰোঁ নেকি, যিখন অসমত উচ্চ নিচৰ প্ৰভাৱ আছে? মৃতদেহত মানুহৰ কি জাতি থাকে? মৃত শৰীৰে কি কোনোবা বামুণ কলিতা কোচক চিনাক্ত কৰিব পাৰে? মৃতদেহৰ ওপৰতো এনে অবৰ্ণনীয় ভূমিকাই আমাৰ জাতিটোক এবাৰৰ বাবে হ'লেও ভাবিবলৈ বাধ্য কৰাইছে যে আমি ক'ত থিয় হৈ আছো, আমি কোনখন অসমত থিয় হৈ আছো। মই সেই মঙলদৈৰ ঘটনাক, সেই ৰাইজে যি ঘটনা কৰিলে তাক আজি তিৰংগ পতাকাৰ তলত থিয় হৈ মই গৰিহণা দিছো। কিন্তু গৰিহণা শব্দ হ'ব নোৱাৰে, সংশোধন আটাইতকৈ ডাঙৰ মন্ত্ৰ হ'ব লাগিব। মই অসমৰ গাঁৱে ভূঞে ৰাইজক আহ্বান জনাম, এই আমাৰ বিশাল সনাতন সভ্যতা সংস্কৃতিয়ে সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতিভেদ, উচ্চ নিচৰ ব্যৱস্থাৰ বাবে। এই উচ্চ নিচ ব্যৱস্থা যদি নাথাকিলেহেঁতেন, জাতিভেদ যদি প্ৰথা নাথাকিলেহেঁতেন, আমাৰ ভাৰত সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে সদায় পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিলেহেঁতেন। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ পৰাই আমি আৰম্ভ কৰিম। উচ্চ নিচৰ ভেদাভেদ আমি আঁতৰাই দিম। প্ৰতিগৰাকী ব্যক্তিৰ সংস্কাৰত আমি যাম।
প্ৰতিগৰাকী ব্যক্তিৰ ধৰ্মীয় কাম আমি কৰিবৰ বাবে চেষ্টা কৰিম। প্ৰতিগৰাকী ব্যক্তিক আমি বিপদৰ সময়ত তেওঁলোকৰ লগত থিয় হ'ম। মানৱীয় প্ৰমূল্যৰে মোৰ এই অসমখনক মই জাগ্ৰত কৰি তুলিম। আমাৰ এই অসমখনক আমি সুন্দৰ কৰি তুলিম। আমাৰ এই অসমখনক মানৱীয় প্ৰমূল্যৰ চিন্তাধাৰাৰে জিলিকাই তুলিম। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে স্বাধীনতা দিৱসৰ এই পবিত্ৰ মঞ্চত থিয় হৈ অসমত ইউনিভাৰ্চেল হেল্থ কাভাৰেজৰ কথা মই ঘোষণা কৰিছোঁ। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ কাৰ্ড অসমৰ প্ৰতিগৰাকী BPL পৰিয়ালক, ৰেচন কাৰ্ড থকা পৰিয়ালক, অৰ্থাৎ গাঁৱৰ 85% আৰু নগৰৰ 75% ৰাইজৰ বাবে আগবঢ়াবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে। অসমৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত প্ৰায় প্ৰতিখন স্কুললৈ 4 কোটি টকাৰ আশে-পাশে অনুদান আগবঢ়াই 10,000 কোটি টকাৰে অসমত মাধ্যমিক শিক্ষাৰ এটা নতুন বুনিয়াদ নিৰ্মাণৰ বাবে আজি আমি সংকল্প লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগতে আমাৰ দৃষ্টি নিক্ষেপ হৈছে ন্যায়পালিকাৰ ওপৰত। অসমৰ লোৱাৰ জুডিচিয়াৰীত আজি 4.5 লাখ গোচৰ আবদ্ধ হৈ আছে। তাৰ ফলত ধৰ্ষণ, হত্যাৰ দৰে গুৰুতৰ গোচৰবিলাকৰ শুনানি হোৱা নাই, শাস্তি পোৱা নাই। সমাজত অপৰাধীসকলে তেওঁলোকৰ যি দণ্ড পাব লাগে সেই দণ্ড দিব পৰা অৱস্থাত আমাৰ ন্যায়পালিকা সেই ধৰণে কাম কৰিব পৰা নাই। অসমৰ ন্যায়পালিকাত থকা 4 লাখ গোচৰে আজি ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটোক স্থবিৰ কৰি তুলিছে। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই ঘোষণা কৰিছোঁ যে 2022 চনৰ 14 আগষ্টৰ মাজনিশালৈকে যিসমূহ সৰু সৰু গোচৰত, কোনোবাই ফেচবুকত লিখা, কোনোবাই টুইটাৰত লিখা সৰু সৰু গোচৰত যি কেছ ন্যায়পালিকাত ওলমি আছে, তেনেকুৱা 1 লাখ গোচৰ আমি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ, যাতে ন্যায়পালিকাই ধৰ্ষণ, হত্যাৰ দৰে আটাইতকৈ গুৰুতৰ অভিযোগসমূহত তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ মই গৈছিলোঁ। কেন্দ্ৰীয় কাৰাগাৰত আমি স্বাধীনতাৰ এখন নতুন উদ্যান, য'ত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল, তাত আমি এখন উদ্যান নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু যেতিয়া মই জেলত গৈছিলোঁ, মই কয়েদীসকলৰ লগত কথা পাতিছিলোঁ, তাত দেখা পাইছিলোঁ মানুহে কৈছিলে যে উকিল ধৰিব নোৱাৰাৰ কাৰণে মোৰ জেল হ'ল, বেলেগক বচাবলৈ মোক জেল দিয়া হ'ল। মানুহৰ ক্ৰন্দন মই শুনিছিলোঁ। আৰু ক্ৰন্দনৰ মাজত কোনোবা কোনো ধৰণৰ বেআইনী কাম নকৰাকৈও শাস্তি পোৱা মানুহ যেন তাত সোমাই আছে, তেনেকুৱা এটা মোৰ মনত ধাৰণাৰ সৃষ্টি হৈছিল। সেইবাবে আমি সিদ্ধান্ত লৈছোঁ যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত আমি আমাৰ কাৰাগাৰত যদি কোনোবা নিৰপৰাধী লোক গ্ৰেপ্তাৰ হৈ আছে বা তেওঁলোকে কাৰাদণ্ডৰ সন্মুখীন হৈছে, তেওঁলোকক আমি বিচাৰ আৰু বিবেচনাৰ জৰিয়তে আমি তেওঁলোকক মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম। সাম্প্ৰতিক বানত যিসকলৰ গৃহহীন হ'ল, অহা 20 আগষ্টত আমি তেখেতসকললৈকে আমাৰ সাহায্যসমূহ মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমত বহুত জলাশয় আছে। এই জলাশয়বিলাক সংৰক্ষণ নকৰাৰ কাৰণেই আমি বানপানীৰ সমস্যাৰ সন্মুখীন হওঁ বা সমস্যা আৰু অধিক গাঢ় হয়। এইবাৰ শিলচৰত যি বলীয়া বানপানী হ'ল, তাৰ মূল কাৰণো আছিল যে ৱেটলেণ্ড আমি সংৰক্ষণ নকৰাৰ বাবে। শিলখাকুৰ ৱেটলেণ্ডৰ অৱক্ষয়ে গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। সেইবাবে এই বছৰ আমাৰ চৰকাৰে জলাশয়সমূহ সংৰক্ষণৰ বাবে এখন নতুন আইন প্ৰণয়ন কৰাৰ বাবে সিদ্ধান্ত লৈছে, যাতে জলাশয়সমূহত কোনো লোকে
যাতে ঘৰ মাটি বনাব নোৱাৰে আৰু আমাৰ যাতে ৰাজ্যখন বানমুক্ত হৈ থকাত আমি কিছু যাতে বৰঙণি আগবঢ়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ ভিজিআৰ সমূহত বহু লোক বাস কৰি আছে, মাটিৰ অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। আজি আমি সিদ্ধান্ত লৈছো যে এটা জেনেৰেশ্যনতকৈ অধিক কাল যদি কোনোবাই ভিজিআৰত বাস কৰি আছে, তেওঁলোকক আমি মাটিৰ পট্টা তেওঁলোকক আমি দিম, তেওঁলোকে যাতে মাটিৰ পট্টাৰ পৰা বঞ্চিত হ'ব নালাগে। অসমত যিসকলে একচনীয়া মাটিত এটা জেনেৰেশ্যন তেওঁলোকে বাস কৰিছে, মাটি তেওঁলোকৰ নামত থাকক বা নাথাকক, তেওঁলোকৰ মাটিও আমি ম্যাদি কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অংগনবাদী কেন্দ্ৰসমূহ যাতে সুন্দৰ হৈ উঠিব পাৰে, অংগনবাদী কেন্দ্ৰসমূহ যাতে আদৰ্শ হৈ উঠিব পাৰে, তাৰ বাবে আমি অসমত 15,000 নতুন অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰ অসমবাসী ৰাইজে লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী পালন কৰিছে। আজি আমি অসমবাসী ৰাইজক আহ্বান জনাম যে অহা 7 নৱেম্বৰ তাৰিখে আমি লাচিতৰ ওপৰত সকলোৱে এটা পেজ লিখিম, অৰ্থাৎ আমি লাচিত বৰফুকনৰ জীৱনীটো এখন পেজত আমি লিখিম, নিৰ্ধাৰিত হোৱাটছআপ এটাত আমি পঠাই দিম আৰু তাৰ লগে লগে তাৰ পৰা সকলো ৰাইজে এখন চাৰ্টিফিকেট পাব। আমি বিচাৰিছোঁ যাতে 7 নৱেম্বৰৰ দিনটোত লাচিত বৰফুকনৰ হৈ কৃষকেও লিখে, ৰিক্সা চালকেও লিখে, ঠেলা চালকেও লিখে, মুখ্য সচিবেও লিখে, মুখ্যমন্ত্ৰীয়েও লিখে, লাচিত বৰফুকনক যাতে আমি জগত সভালৈ লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অহা 17 আগষ্ট তাৰিখে অসমত আমি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এছিয়াৰে দ্বিতীয়তম ফুটবল প্ৰতিযোগিতা, আটাইতকৈ পৌৰাণিক প্ৰতিযোগিতা, আৰু সামৰিক বাহিনীয়ে এই প্ৰতিযোগিতাখনক সংৰক্ষণ কৰি আহিছে। মই অসমবাসী ৰাইজক ডুৰাণ্ড কাপ উপভোগ কৰিবৰ বাবেও অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3 দিন ধৰি অসমত আমি দেশপ্ৰেমৰ এক নতুন উৎসাহ দেখিলোঁ। আমি সুপ্ত অৱস্থাত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক আমি বুকুৰ মাজত থৈ দিছিলোঁ, কিন্তু যোৱা 3 দিনত বঙাইগাঁৱৰ 92 বছৰীয়া মোৰ পিতৃৰ পৰা আৰম্ভ কৰি কণমানি শিশুলৈকে ৰাষ্ট্ৰীয় পতাকা উৰুৱাই যি দেশপ্ৰেমৰ অদ্ভুত জোৱাৰ তেওঁলোকে প্ৰদৰ্শন কৰিলে, ই আমাৰ বাবে এক মাইলৰ খুঁটা হৈ ৰৈ যাব। এই সময়ছোৱাত আমাৰ আত্মসহায়ক গোটসমূহে 4,76,000 আত্মসহায়ক গোটসমূহে 42,82,000 জাতীয় পতাকা নিৰ্মাণ কৰিব পাৰিছিল আৰু ৰাইজে প্ৰায় 17 কোটি টকাৰে এই জাতীয় পতাকাসমূহ ক্ৰয় কৰিছিল। অসমৰ প্ৰতিখন ৰেচন কাৰ্ডৰ দোকানে হওক, ফুটপাথৰ কাষত থকা দোকানে হওক বা শ্বপিং মলতে হওক, যোৱা 3 দিনত ৰাষ্ট্ৰীয় পতাকাই এক নতুন অমৰত্ব লাভ কৰিছিল মানুহৰ বুকুত। আমাৰ ৰাষ্ট্ৰীয় পতাকা সদায় অমৰ, মানুহৰ বুকুৰ মাজত ৰাষ্ট্ৰীয় পতাকা সোমাই আছিল। তাক ৰাষ্ট্ৰীয় পতাকাখন আমি জগত সভালৈ পুনৰ উলিয়াই দিলোঁ। দেশপ্ৰেমৰ এক নতুন বন্যা আমাৰ মাজেৰে বাগৰি গ'ল। যোৱা 3 দিনত আমি দেখা ৰাষ্ট্ৰপ্ৰেমে প্ৰমাণ কৰিলে যে অসমে সন্ত্ৰাসবাদক সমৰ্থন নকৰে। আৱহমান কালৰ পৰাই, কামৰূপ সভ্যতাৰ পৰাই, কুমাৰ ভাস্কৰ বৰ্মনৰ পৰা মহাৰাজ পিঠুলৈকে এইখন অসম ভাৰতবৰ্ষৰ অংগ হৈ আছিল, ভাৰতবৰ্ষৰ এক এৰাব নোৱাৰা অংগ হৈ আছিল। ৰামায়ণ মহাভাৰতৰ দিনৰ পৰাই এই অসমখনে ভাৰতীয় সাংস্কৃতিক জীৱনৰ এক মূল অংগ হিচাপে বিবেচিত হৈ আছিল। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে যিসকলে স্বাধীন অসমৰ কল্পনা কৰে, যোৱা 3 দিনত অসমবাসী ৰাইজে প্ৰমাণ কৰি দিলে যে ত্ৰিৰংগ পতাকা আমাৰ বুকুৰ আপোন। এই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নেগোচিয়েবল আৰু ইয়াৰ পৰা আমি কেতিয়াও আঁতৰি নাযাওঁ। মই ভাবোঁ
যে যিসকলে স্বাধীন অসমৰ পৰিকল্পনা কৰে, সপোন দেখে, যোৱা 3 দিন তেওঁলোকৰ বাবে এক ডাঙৰ শিক্ষা আছিল। মই ভাবো যে তেওঁলোকে আলাপ আলোচনাৰ মঞ্চলৈ উভতি আহিব। মান মৰ্যাদা আৰু স্বাভিমানৰ ভিত্তিত আমি তেখেতসকলৰ লগত আলোচনা কৰি ভাৰতৰ ভিতৰতে অসমখনক এক শ্ৰেষ্ঠ ৰাজ্যলৈ পৰিগণিত কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অজস্ৰ ভাৰতীয়ৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলত আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। আমাৰ দেশ আজি উন্নয়নৰ নতুন গৰিমাৰে ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অষ্টলক্ষ্মীয়ে আজি ভাৰতৰ বুকুত সগৌৰৱে ভুমুকি মাৰিছে। মই অসমবাসী ৰাইজক স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ সময়ছোৱাত পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু অহা 25টা বছৰৰ অমৃত কালৰ বাবে তেখেতসকলক মই আগতীয়াকৈ শুভেচ্ছা জনাইছো। স্বাধীনতাৰ 100টা বছৰ যেতিয়া হ'ব, আমাৰ মাজত কোনোবা থাকিব, আমাৰ মাজত কোনোবা নাথাকিব, কিন্তু ভাৰত সদায় থাকিব। আমাৰ নৱপ্ৰজন্মই এই ভাৰতক পৰম বৈভৱৰ উৎকৃষ্টতম শিখৰলৈ লৈ যাব, তাক মই পুনৰবাৰ কামনা কৰিম। পৰম বৈভৱম নে তুমে তৎস্বৰাষ্ট্ৰম সমৰ্থা ভৱৰ্থা চিচাতে ভীষম। জননী জন্মভূমিক পৰম বৈভৱৰ উচ্চতম শিখৰলৈ অনাগত 25টা বছৰে আমি লৈ যাম। অসম কেশৰী অম্বিকা ৰায়চৌধুৰীৰ ভাষাৰে মই কওঁ, হে জন্মভূমি ভাৰত জননী শান্তি সাধনা স্বৰ্গ, আজি শত কামনাৰ কুসুম ভৰাই আনিছো পূজাৰ অৰ্ঘ। যুগ যুগান্ত অত্যাচাৰিত আশা আকাংক্ষা হৰ্ষ, আজি অন্তৰ ফালি আহিছে ওলাই কৰো বুলি পদস্পৰ্শ। যিমান যাতনা বিষান বেদনা বিলোপ বিননি দৈন্য, আজি তোমাৰ অভয় চৰণত সপি কৰিম জীৱন ধন্য। এইখনেই হৈছে মোৰ পবিত্ৰ ভাৰত ভূমি। হৰপ্পা মহেঞ্জোদাৰোৰ দিনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনলৈকে এয়াই হৈছে ভাৰতীয় সভ্যতা, সনাতন সভ্যতা, জননী জন্মভূমি, মোৰ স্বৰ্গতকৈও গৰিয়সী। এইখনেই হৈছে মোৰ অমৃত ভূমি, এইখনেই হৈছে পবিত্ৰ ভূমি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি চৈতন্য ৰামানুজন মাধৱাচাৰ্যই নিৰ্মাণ কৰা এই হৈছে মোৰ পবিত্ৰ সভ্যতা। পুনৰবাৰ এই স্বাধীনতাৰ পবিত্ৰ দিনটোত তিৰংগ পতাকাৰ তলত থিয় হৈ মোৰ জননী জন্মভূমিক চৰণ ধুৱাই মই সেৱা কৰিছো, চৰণ ধুৱাই মাতৃ বন্দনা কৰিছো। অসমবাসী ৰাইজৰ উন্নত এটা জীৱন কামনা কৰিছো। ভাৰতবৰ্ষক পৰম বৈভৱৰ শিখৰলৈ লৈ যোৱাৰ সপোন দেখিছো আৰু অনাগত 25টা বছৰত অমৃত কাললৈ ৰূপান্তৰ কৰাৰ মহান সংকল্পৰে আমাৰ ৰাজ্যখন আগুৱাই যাওক, তাকেই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো। জয় হিন্দ, বন্দে মাতৰম। महोदय, आपके उत्साहवर्धक भाषण के लिए बहुत बहुत धन्यवाद।
পেৰেড কমাণ্ডাৰ পাৰ্থপ্ৰতিম দুৱৰাই অনুমতি গ্ৰহণ কৰিলে এতিয়া কুচকাৱাজ প্ৰদৰ্শন কৰা হ'ব। কুচকাৱাজ প্ৰদৰ্শনৰ বাবে এতিয়া পেৰেড কমাণ্ডাৰ পাৰ্থপ্ৰতিম দুৱৰা আৰু পেৰেড ছেকেণ্ড ইন কমাণ্ড ABI বিজিত দত্তই নিজৰ স্থান ল'বলৈ আগবাঢ়ি আহিছে। ষোড়শ প্ৰতিদিনৰ স্বাধীনতা দিৱসৰ আকৰ্ষণীয় কুচকাৱাজ আৰম্ভ হৈছে। নেতৃত্ব প্ৰদান কৰিছে পেৰেড কমাণ্ডাৰ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দুৱৰা, পেৰেড ছেকেণ্ড ইন কমাণ্ড সশস্ত্ৰ বাহিনীৰ পৰিদৰ্শক বিজিত দত্ত, প্ৰথমটো দল হৈছে অসম আৰক্ষীৰ বীৰাংগনা প্লাটুন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাইদানশ্ৰী বৰগয়াৰী। দ্বিতীয়টো প্লাটুন হৈছে সীমান্ত সুৰক্ষা বাহিনী গুৱাহাটী প্লাটুন, নেতৃত্বত উপ পৰিদৰ্শক পৱন ভট্টি। তৃতীয়টো দল হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গুৱাহাটী, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক ধৰ্মেন্দ্ৰ কুমাৰ গৌতম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিবাদন গ্ৰহণ কৰিছে। চতুৰ্থটো দল হৈছে অসম আৰক্ষী বাহিনী প্লাটুন, উপ পৰিদৰ্শক টাকাৰ পেগুৱে নেতৃত্ব প্ৰদান কৰিছে। পঞ্চমটো দল হৈছে প্ৰথম অসম বন সুৰক্ষা বাহিনী, কমাণ্ডাৰ সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক নিপেন চৌধুৰী। ষষ্ঠ দলটি হৈছে অসম আৰক্ষী অনাতাঁৰ সংগঠন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাধুৰ্য বৰুৱাই। জিলা সশস্ত্ৰ শাখা, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক অৰুণাভ শৰ্মাই। তাৰ পাছতে অষ্টমটো দল হৈছে প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন, নেতৃত্বত উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা। যানবাহন আৰক্ষী প্লাটুন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক গকুল খনিকৰ। নিৰস্ত্ৰ বাহিনী কনিষ্টেবল প্লাটুন, উপ পৰিদৰ্শক উমানন্দ ৰয়ে নেতৃত্ব প্ৰদান কৰিছে। একাদশ দলটি হৈছে প্ৰথম অসম ঔদ্যোগিক সুৰক্ষা বাহিনী, প্লাটুন কমাণ্ডাৰ কিশোৰ কুমাৰ কলিতা। দ্বাদশ দলটি হৈছে অসম গৃহৰক্ষী বাহিনী, প্লাটুন কমাণ্ডাৰ পুলিন্দ্ৰ কলিতা। ত্ৰয়োদশ প্লাটুন প্ৰথম অসম NCC প্লাটুন, নেতৃত্ব প্ৰদান কৰিছে আণ্ডাৰ অফিচাৰ দীপজ্যোতি শৰ্মাই। চতুৰ্দশ দলটো হৈছে LOG হিন্দী হাইস্কুল NCC প্লাটুন, কমাণ্ডাৰ চিনিয়ৰ আণ্ডাৰ অফিচাৰ সতীশ ঠাকুৰ। পঞ্চদশ প্লাটুনটো হৈছে কটন কলেজিয়েট ত্ৰিংখ অসম বেটেলিয়ন NCC, নেতৃত্ব প্ৰদান কৰিছে চিনিয়ৰ আণ্ডাৰ অফিচাৰ সমীৰ সিং।
চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মাউণ্টেড প্লাটুন হাবিলদাৰ মইজুৰ ৰহমান, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অশ্বাৰোহী প্লাটুন নেতৃত্বত হাবিলদাৰ মইজুৰ ৰহমান, সাৰে জাহাঁ সে আচ্ছা গীতৰ তালে তালে আগবাঢ়িছে